স্বাগতম জনাইছো আপোনালোক মোৰ ইউটিউব চেনেল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জেগাষ্টাৰ ব্লগ। সো আজি আমি এনেকুৱা এটা এপছৰ বিষয়ে কথা পাতিবলৈ গৈ আছো, যিটো এপছৰ জৰিয়তে যিসকলে অংক নাজানে, মানে ক্লাছ 10 বা সায়েন্সৰ ষ্টুডেণ্ট, 12 সায়েন্সৰ ষ্টুডেণ্টৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ ডাটাটো অন কৰি ল'ব, তাৰপিছত যাব প্লে ষ্ট'ৰত গৈ লিখিব লাগিব, টাইপ কৰিব লাগিব মাইক্ৰ'ছফ্ট মেথছ ছলভাৰ। ইয়াত মোৰ তলত টাইপ কৰাত দেখুৱাই দিছে। চ' প্ৰথম যিটো 23 MB আছে সেইটো মই ডাউনলোড কৰিম, ইনষ্টল কৰিম। ইনষ্টল হৈ আছে, ৱেইট প্লিজ। ইনষ্টলিং হৈ আছে। হৈ গ'ল। এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা আহিব। তো তাৰপিছত আপোনাক লেংগুৱেজ চিলেক্ট কৰিব লাগিব আপুনি। তাৰপিছত আপুনি কেনেধৰণে স্কেন কৰিব, মানে কেনেধৰণে কৰিব মেথছটো, তো ইয়াত দেখুৱাই দিছে, ডেমো এটা দিছে, ড্ৰ এণ্ড প্ৰেক্টিচ। নেক্সটত ক্লিক কৰিব। এইবিলাক ডেমো চাই যদি চাব পাৰে, ইয়াৰ ডেমোৰ জৰিয়তে শিকিব পাৰিব কেনেকৈ কি কৰিব লাগে, আৰু ময়ো শিকাই আছোঁ আগত। তো সলভ এণ্ড লাৰ্ণ নাও দিব। এলাও কৰি দিব। এনেকুৱা ধৰণৰ স্কেনিং আহি গ'ল। মই এতিয়া স্কেন কৰি দেখুৱাই দিছোঁ আপোনালোকক। তো এইটো আছিলে মোৰ টেষ্ট পেপাৰ, HSLC এক্সামৰ টেষ্ট পেপাৰ আছিলে মোৰ। চ' ইয়াত মই স্কেন কৰি দেখুৱাই দিছোঁ। চাওঁ, মেথছ এটা আহি গ'ল। ইয়াত শ্বৰ্টকাট দিছে, তো আপুনি ষ্টেপ বাই ষ্টেপ পাবলৈ হ'লে ষ্টেপ বাই ষ্টেপত ক্লিক কৰিব লাগিব। ইয়াত প্ৰতিটো ষ্টেপতে শিকোৱা হৈছে কেনেকৈ কি হৈছে, বুজাই দিয়া হৈছে ধুনীয়াকৈ। তো টিচাৰ এটা প্ৰয়োজন নহয়। আপোনালোকক ড্ৰ কৰি দেখুৱাই দিম। ইয়াত ড্ৰ কৰি দেখুৱাইছোঁ 2x স্কোৱাৰ, এক্সটো ইয়াত n হৈ গ'লগৈ, চৰি 7x + 3 = 0। এনচাৰ ইয়াত ক্লিক কৰি দিব। তাৰপিছত এনচাৰ আহি গ'ল। শ্বৰ্টকৈ দিছে, ষ্টেপ বাই ষ্টেপ শিকিবলৈ হ'লে। চ' ইয়াতে বুজাই দিছে, চাওক। ইয়াত ক্লিক কৰি ল'ব। এই তললৈ দিয়া কাৰ চিনডালত ক্লিক কৰিলে হ'ল, চব দেখা পাই যাব। বা এইটো তাৰ ওচৰতে হয় কাৰ চিন কেইডালতো ক্লিক কৰিব পাৰি। তো এতিয়া আহোঁ আকৌ নেক্সট বেক কৰিলোঁ। এবাৰ টাইপ কৰি দেখুৱাইছোঁ আপোনালোকক। x স্কোৱাৰ -7x। মই এটা মেথছকে দেখুৱাই আছোঁ, বেলেগ মেথছ লৈ থকা নাই। আৰু ইয়াত বিভিন্ন ধৰণৰ মেথছ ট্ৰাই কৰিব পাৰি, শিকিব পাৰি। চ' মই এটাকে দেখুৱাইছোঁ। ইয়াত মেথছ কৰিবলৈ মানে বহুত ইজি। চ' ষ্টুডেণ্টৰ কাৰণে বহুত মানে আশীৰ্বাদ স্বৰূপ। ইয়াত গ্ৰাফিক্সো দিয়া আছে, দেখিছে। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব, আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো অলপ প্ৰেছ কৰিব। আৰু যিসকলে HS আৰু HSLC এক্সাম দিবলৈ গৈ আছে তেওঁলোকলৈ বেষ্ট অফ লাক। বাই বাই।